কাৰ্বি লাম্মিত আমি কেন্দ্ৰীয় কমিটিৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা ৰাজ্য সভাপতি হিদিনাথ ৰংপিৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নতুন সভাপতিক দায়িত্ব ন্যস্ত ৰাজ্য 10গৰাকী সাংবাদিকলৈ জাফাৰ গ্ৰাম্য সাংবাদিকতা বঁটা 2021 10গৰাকীৰ ভিতৰত আছে কাটনিজৰ সাংবাদিক অৰুণ লেখে পশ্চিম কাৰ্বি আংলং জিলাত অকাল জলপ্ৰলয়ত ত্ৰাসী মধুসূদন পৰিছে জিলাবাসী হঠাৎ অহা এজাক মুষলধাৰ বৰষুণত হাহাকাৰ পৰিৱেশ ৰাজ্যত নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া গৈছো অসমীয়া প্ৰাইম টাইমৰ পিতং বাতৰিলৈ কাৰ্বি লাম্মিত আমি কেন্দ্ৰীয় কমিটিৰ কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় এক গুৰুত্বপূৰ্ণ তথা জৰুৰী সভা 1 মিনিট সময় মৌনতা পালন কৰি সত্যপ্ৰায়িত সভাপতি হিদিনাথ ৰংপিৰ প্ৰতি জনাই গভীৰ শ্ৰদ্ধাঞ্জলি সত্যপ্ৰায়িত হিদিনাথ ৰংপিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আৰম্ভ হোৱা এই সভাখনত উপস্থিত ব্যক্তিসকলৰ শোকাকুল তথা আৱেগিক হৈ পৰাত গুৰুগম্ভীৰ হৈ পৰে হোৱাৰ কথাই হঠাতে যে ইহ সংসাৰ ত্যাগ কৰি গুচি গ'ল তেওঁ সভাৰ সৈতে জড়িত বহু পৰিকল্পনা বহু কৰ্ম আধৰুৱাকৈ এৰি গুচি গ'ল সভাপতিগৰাকী উল্লেখযোগ্য যে আজিৰ এই সভাখনতে প্ৰয়াত হিদিনাথ ৰংপিয়ে খালী কৰি থৈ যোৱা স্থানত উপ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি থকা তথা জ্যেষ্ঠ সাহিত্য কৰ্মী শুকুৰ সিং ৰংপিক অস্থায়ীভাৱে সভাপতিৰ গুৰু দায়িত্ব অৰ্পণ কৰা হয় আমি সংবিধান অনুসৰি এইবাৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল অন্ত পৰিব গতিকে নতুন সভাপতি নিৰ্বাচনৰ দিন অহা নৱেম্বৰ মাহত নিৰ্ধাৰিত কৰা হয় লগতে সভাত গ্ৰন্থ প্ৰকাশকে আদি কৰি বহু গুৰুত্বপূৰ্ণ তথা আলোচনা বিলোচনা কৰা হয় নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ ৰাজ্যৰ 10গৰাকী সাংবাদিকলৈ জাফাই প্ৰদান কৰিবলৈ ওলাইছে গ্ৰাম্য সাংবাদিকতা বঁটা 2021 এই 10গৰাকীৰ ভিতৰত আছে কাটনিজৰ সাংবাদিক অৰুণ লেখেৰ নাম প্ৰত্যেকৰে ৰাজ্যৰ সাংবাদিক তথা সংবাদকৰ্মী উমৈহতীয়া মঞ্চ জাৰ্নেলিষ্ট এছ'চিয়েশ্যন ফৰ আছাম চমুকৈ জাফাৰ উদ্যোগৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গ্ৰাম্য সাংবাদিকলৈ বঁটা প্ৰদান কৰি আহিছে সেই অনুসাৰে ইতিমধ্যে উক্ত বঁটা প্ৰদান কৰিবলৈ নিৰ্বাচিত কৰা হৈছে ৰাজ্যৰ 10গৰাকী সাংবাদিকৰ নাম ঘোষিত নামসমূহ ক্ৰমে কুশল শইকীয়া প্ৰাগ নিউজ লখিমপুৰ গৌতম কুমাৰ কাকতি দৈনন্দিন বাৰ্তা মৰিগাঁও অৰুণ দাস অসমীয়া খবৰ দৈনিক দৰং কৃষ্ণ বৰ্মন এনডি 24 চিতিলা কোকৰাঝাৰ অৰুণ শৰ্মা দা চেণ্টেনেল কলাইগাঁও ওদালগুৰি উত্তম কুমাৰ বৰ্মন টাইম 8 বঙাইগাঁও অৰুণ লেখে কাট নিউজ কাৰ্বি আংলং ইমদাদ আলী গণস্তম্ভ যোৰহাট সুনীল কুমাৰ শৰ্মা পূৰ্বাঞ্চল প্ৰসাৰী চিৰাং আৰু নিয়মীয়া বাৰ্তা নাওকাটা বাক্সা নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং জিলাত শেহতীয়াকৈ সৃষ্টি হোৱা ধাৰাসাৰ জলপ্ৰলয়ে ত্ৰাসী মধুসূদন সোঁৱৰাইছে জিলাবাসীক হঠাৎ মাজনিশাত অহা এজাক মুষলধাৰ বৰষুণে সামৰেণ উমৃতি নৈ লাপি লাংচত থকা দলংখন বিধ্বস্ত কৰি পেলোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ প্ৰাকৃতিক দুৰ্যোগত জুৰুলি পুৰুলি পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ সামৰেণ মুষলধাৰ বৰষুণৰ প্ৰাবল্যতাত বৈ অহা তীব্ৰবেগী ধলনিৰ পানীয়ে উমৃতি নৈৰ ওপৰত দলংখন এটি মূৰ খহাই লৈ যোৱাত পথৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে এয়া উমৃতি নৈৰ ওপৰত দলংখন বিধ্বস্ত ৰূপ স্থানীয় বিধায়ক ৰূপ সিং তেৰণে অঞ্চলটোৰ লগতে দলংখনৰ এই বিধ্বস্ত ৰূপ পৰ্যবেক্ষণ কৰি ইয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে দলংখনৰ নিৰ্মাণত ৰৈ যোৱা কিছু বিসংগতিৰ কথাও প্ৰকাশ কৰে সদায় হৈ থাকে কাৰণ কি ইয়াত অলপ টেকনিকেল অলপ আমি পাইছোঁ ৰং তেনেকুৱা অলপ ভুল হৈ আছে তাৰমানে বস্তুটো কিন্তু প্ৰত্যেক বছৰ হৈ থাকে সেইকাৰণে আমি এবাৰটো এনেকুৱা কৰিম যি ঘটিছে এইটো আমি ক্লিয়াৰ কৰি দিম সেইটো তাৰপাছত আকৌ নেক্সট পৰ্যায়ৰ কাৰণে আমি স্লেব কাৰবাৰ এটা দি দিম ইয়াতে স্লেব কাৰবাৰ দিলে আৰু বৰ্তমান টকা যিটো কাৰবাৰ দিলে আৰু পাৰ্মানেণ্ট চলিউশ্যন কিবা এটা হৈ যাব এইটো কোনটো জেগা ছাৰ এইটো হৈছে এটাতো উমৃতি বুলি কয় ইয়াতো আমাৰ লুবিলাংচ উমৃতি লিখা কয় এইটো প্ৰত্যেক বছৰে হৈ থাকে বস্তুটো কাৰণ কি মানে যিটো ডাইৰেকশ্যন আছিলে নলাটো এইটো অলপ ৰং হৈছে তাৰমানে এইটো ক্লিয়াৰ কৰিব লাগে তাৰপিছত যদি ক্লিয়াৰ যদি কৰিলে আৰু স্লেব কাৰবাৰ যদি দিলে পাৰ্মানেণ্ট চলিউশ্যন হৈ যাব সেইটো কাৰণে চাবলৈ আছোঁ বটালাংছৰ পৰা জাছনী ৰিপৰ্ট কাট নিউজ সময় শেষ বাণিজ্যিক বিৰতিৰ
It's midnight and you're struggling to find a medical store to get a medicine? Now, it's not a thing to be worried about. Alon Medical Store, the first ever medical store opened by Among the Karbi. It's open 24/7 and you would find all kind of medicine over here. And you can also order medicine that are unavailable at the moment. So visit Alon Medical Store opposite Defu Medical College. To know more, contact 936503718. পিছত পুনৰ বাতৰি মজিয়াত ৰবৰ খেতিৰে সুন্দৰ ভৱিষ্যত সপোন দেখিছিল লুম্বাজং সমষ্টিৰ অন্তৰ্গত 2 নং পিঠি ফাঙৰ তেল হিতেৰাং গাঁৱৰ বাবুল কামচা নামৰ এজন যুৱক কিন্তু অনাকাংক্ষিত বিধ্বংসী জুই জ্বলি শেষ হ'ল অশেষ পৰিশ্ৰমৰ অন্তত সংগ্ৰহ কৰা ৰবৰৰ আঠাৰে ৰবৰ প্ৰস্তুতিকৰণৰ স্থানত শাৰীৰিকভাৱে অসুস্থ তথা বিশেষ সক্ষম বাবুল কামচা বাবুলে নিজৰ শাৰীৰিক দুৰৱস্থাকো নেওচি আত্মনিৰ্ভৰশীল মনোভাৱেৰে আৰম্ভ কৰিছিল ৰবৰ খেতি ৰবৰ গছ আঠা সংগ্ৰহৰ বাবে উপযুক্ত হোৱা আঠা সংগ্ৰহ কৰি ৰবৰ প্ৰস্তুতিকৰণ আৰম্ভ কৰিছিল প্ৰায় 10 কুইণ্টেল ৰবৰ বিক্ৰী কৰি 10 লাখ টকা পোৱাৰ বাবুলৰ মধুৰ সপোনটি কলা ধোৱা আৰু লেলিহান জুই উত্তপত জ্বলি শেষ হ'ল সপোন হেৰুৱাৰ দুখত পৰিশ্ৰম অথলে যোৱাৰ দুখত হাহাকাৰ বাবুল এতিয়া এনে অৱস্থাত কাৰ্বি সাহিত্য পৰিষদীয় চৰকাৰৰ সহায়ৰ কামনা কৰিছে শাৰীৰিকভাৱে অক্ষম যদিও কৰ্মত উদ্যম থকা এই যুৱকজনক পৰিষদীয় চৰকাৰখনে কিবা সহায় আগবঢ়োৱাৰ উচিত বুলি মন্তব্য কৰিছে একাংশ স্থানীয় ৰাইজে উৎপংকে মিগে দাকে দুনং koklo mati ar ude pote mihi bense ar udai mati la sila so mihi ke paluji la sokar ut pojoy ne masila dak la tumke dipta dikang plublo serta la so aphila jolpan nong chudam lo ne mate ahem phubang lang tong jundam lo ne la so phi matsi chongran uramat aphi bangke loge amasang ke edom la ana hormu bangke ke rabune delo jo ik detlo ik asupu babu kam sapu arobor pen ame tumsi adhi choklem bom la support la tum me chiklopen me june july agosto september october la pasma angbong la so alang tumsi kecepat duk akron ja la so ana bangke la so se la ar uchot pulong te diphet ta ko son ho chude ho la e ku son si akar kilu thengma puyalo klo ki lang maklo kham yen mana i plang ba ke klu long pop si mane la so ka chingjio mane la ang tangelong ma dia indugui manang klu long la son ko ta chini ne de ke de ar u elo pusing ke meta san kang lablo ke choklo pujalo নিউজ টেক্স ৰিপৰ্ট কাট নিউজ শান্তিৰ চুক্তিত 2.3 নং দফাৰ প্ৰতিবাদৰ ধ্বনি বিয়পিছে ভিতৰুৱা গাঁৱে গাঁৱে পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী এলেকা তথা আমৰি পৰিষদীয় সমষ্টিৰ শান্তিৰ চুক্তি 2.3 নং দফাৰ বিৰুদ্ধে বিশাল প্ৰতিবাদৰ ধ্বনি হাতে হাতে জোৰ লৈ বিশাল সমদল 6 চিডিউল লং লিভ ৰঙাচাৰ লং লিভ কাৰ্বি ৰেছৰ লং লিভ ধ্বনিৰে উত্তাল কৰিলে সোমবাৰে গুৰু গম্ভীৰ সন্ধিয়াৰ পৰিৱেশ উত্তাল হ'ল পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী পিলচিংকি আৰু উলুকুঞ্জলৈ যোৱা পথ উল্লেখযোগ্য যে যোৱা 4 ছেপ্টেম্বৰত কেন্দ্ৰৰ ৰাজ্য চৰকাৰ আৰু 6 বিদ্ৰোহী সংগঠনৰ মাজত হোৱা শান্তি চুক্তিৰ 2.3 দফাক লৈ তীব্ৰ অসন্তুষ্টি দামানত অব্যাহত আছে পাৰ্বত্য জিলাখনত এইবাৰ এই প্ৰতিবাদৰ ধ্বনি বিয়পিছে গাঁৱৰ ভিতৰুৱা অঞ্চলসমূহলৈ ইফালে কাৰ্বি পৰিষদীয় নিৰ্বাচন জোৰ কৰি হাত পোৱা অৱস্থা আনপিনে সদায় পাৰ্বত্য জিলাখনৰ ষষ্ঠ সমষ্টি সংৰক্ষণ তথা তীব্ৰ কাৰ্যকৰী হকে মাত মাতি অহা সংগঠন APSLCয়ে চহৰ অঞ্চলৰ উপৰি গাঁৱে গাঁৱে অসন্তুষ্টি তথা ক্ষোভৰ অগ্নি জ্বলাই প্ৰতিবাদমুখী কৰিছে ৰাইজক দলটোৰ নেতৃত্বত সেই অঞ্চলৰ ৰাইজ উক্ত দফাটোৰ প্ৰত্যাহাৰ দাবীত নামি পৰিছে প্ৰতিবাদত এনে পৰিস্থিতিত কিছু পৰিমাণে হ'লেও অস্বস্তিকৰ পৰিস্থিতিত পেলোৱা দেখা গৈছে শাসকীয় বিজেপিক menatu lamdon chitoklo labangso lamdon long nilitu specially basically 2.3 halaten seat gap open category long
haladak lang tum lamdon long che tok long palut ponchok la so bang ka kham khe sinil tum piniladak mitheng toma protest denglo la son thak thaksi hadak minana clause dulang even the preamble article 371b ladak am tail tum han ke chokche mane Karbi Anglong mate demasa ora tum hemprek hang helo ulana dadak cepak langkang do ang thek cipi kang do la so bang kenil tum ke kroy kret hepik la pen la son thak thaksi ili tum power amukha ili tum CM Karbi Anglong Termas Council long la DC phan power ka chipi la hai huya close bang ili tum kham khe thip khangjang punsin non tat bang bomlo la se piniar ni bang kenil tum dak Amri constituency Bir Singki la pen umpanai la so dak sinil tum la bang so mitheng tom pen kachi song deng ponlo mitheng tom pen kachi song bang ke la henlo nili tum phan kang ting kuk nat atowar ili tum non chari ba ma council tum ke Japon la pen son thok tum phan ke Japon la bang so ka kham khe sinil tum mitheng tom akat thi ang Karbi Anglong kilu kilom de rat tum phan kapat thi ang pon atowar na si bonangi pusinil tum la so mitheng tom bang ke protest pini deng ponlo আমৰি পৰা পিৰাতনে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ